নমস্কাৰ মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ চেনেল হেল্পফুল আছাম আৰু আজি মই কৰিবলৈ গৈ আছোঁ Redmi 6ৰ আনবক্সিং গতিকে আপোনালোকে চাই থাকক মই অৰ্ডাৰ দিছোঁ আৰু আহি আছে দিবহি অলপ পাছতে গতিকে আনবক্সিংটো মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে এতিয়া মোবাইলটো আহি পালেহি গতিকে খুলিছোঁ প্ৰথম মোবাইল খুলি বহুত ভাল লাগে গতিকে এয়া খুলি আছোঁ চাই থাকক আপোনালোকে ডেলিভাৰী বয় আগতে খুলিছোঁ গতিকে ভাল লাগিছে কাৰণ কিবা যদি মোবাইল নোলায়ো তেতিয়া টেনশ্যন নাই গতিকে আপোনালোকেও লোৱাৰ আগত তেনেকৈ খুলি ল'ব তেতিয়া ভাল আপোনালোকৰ কাৰণে চিল পেকত আছে গতিকে টেনশ্যন নাই নিশ্চয় আছে চাগে মোবাইল খুল যা য়েছ আছে এইটোৱে হ'ল Redmi 6 গতিকে এইটোৱে হ'ল Redmi 6 মোবাইল অনলাইন আনিছোঁ ফ্লিপকাৰ্টৰ পৰা গতিকে আমি অন কৰি চাওঁ অন কৰি থৈছোঁ আৰু লগতে ইউজাৰ মেনুৱেল কাম নাই চাৰ্জাৰ আপোনাৰ 5 ভল্ট 1 এম্পিয়াৰ চাৰ্জাৰ মাইক্ৰ USB কেবল গতিকে ঠিকে আছে আৰু চিম ইজেক্টৰ পিন গতিকে এইটোতো লাগিবই আৰু ইম্পৰ্টেণ্ট গতিকে এইটোৱে হ'ল মোবাইল স্ক্ৰীন গাৰ্ডখন আমি আঁতৰাই লওঁ এইটোৱে হ'ল MIUI 9 আপডেট আহিব চাগে খুব সোনকালে সেটআপটো কমপ্লিট কৰি লওঁ সেটআপ কৰি থকাৰ লগতে দুই চাৰিটা কথা কওঁ ইয়াত আপোনালোকে দুটা সিম লগাব পাৰিব লগতে মেমৰি কাৰ্ডো লগাব পাৰিব আৰু মেমৰি কাৰ্ড আপোনালোকে 256 GB লৈকে এক্সপেণ্ড কৰিব পাৰিব গতিকে আপোনালোকৰ মেমৰি লগোৱাটো টেনশ্যন নাই তিনিটা স্লটে আছে এইটোৱে হ'ল Redmi 6 মোবাইল ইয়াত ডিসপ্লে হৈছে 5.45 ইঞ্চ ডিসপ্লে HD ডিসপ্লে হয় গতিকে ভালেই হ'ব আৰু প্ৰচেছৰ হৈছে Helio P22 ডুৱেল 4G সাপোৰ্ট কৰে দুটা আপোনালোকে 4G সিম ইউজ কৰিব পাৰিব জিঅ এয়াৰটেল দুইটা 4G তে ইউজ কৰিব পাৰিব লগতে ইয়াত বেক কেমেৰা হ'ল 12+5 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা হৈছে 5 মেগাপিক্সেল গতিকে কেমেৰাও ভালেই আছে আৰু বেটাৰী 3000 mAh বেটাৰী গতিকে এটা ভাল বেটাৰী মোবাইল গতিকে আপোনালোকে লয় যদি ল'ব পাৰে গতিকে মোবাইলটো মোৰ নহয় মোবাইলৰ গৰাকী এওঁ গতিকে চাওক এওঁ মোবাইলৰ গৰাকী গতিকে এইটো Redmi 6 গতিকে এইটোৱে হ'ল Redmi 6ৰ আনবক্সিং ভিডিঅ' গতিকে আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটি আৰু যদি আপোনালোকে মোবাইলটো কিনিম বুলি ভাবিছে তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে কিনিব পাৰিব তাৰ পৰা গতিকে এটোৰ প্ৰাইস হ'ল 8500 টকা গতিকে কিনে যদি ডেছক্ৰিপশ্যনত চাই পেলাই আপোনালোকে লিংকটোত কিনিব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ